প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছে 2014 চনৰ পৰা মানুহ আহিবলৈ ভয় খাইছিলে ইমান নিজৰ মাজত কাজিয়া ইয়াততো বাহিৰৰ গ্ৰুপ আছিলে নিজৰ মাজত এইটো জনলোকে এই ডেভেলপমেণ্টৰ পৰা সবকে আঁতৰাই পেলাই আজি আমাৰ চৰকাৰ আহাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অমিত কৰিলো কাৰ্বি আংলঙত আৰু এতিয়া কোনো উগ্ৰপন্থী সংগঠন নাই কোনো সহস্ৰ সংগ্ৰামী নাই সবে আজি সুন্দৰভাৱে চুক্তি স্বাক্ষৰ কৰি উন্নয়নৰ লগত যোগদান কৰিছে আজি ৰাতি 2টা বজাত আমি যি কোনো চিন্তা কৰিব লগা নাই আজি আমাৰ ইটো জনগোষ্ঠীৰ লগত ইটো জনগোষ্ঠীৰ চিন্তা কৰিব লগা নাই এটা সময় আছিল যে কোনোবা জনগোষ্ঠীক বেলেগ জনগোষ্ঠীৰ মানুহে আহি আক্ৰমণ কৰিব ইটো মানুহ মাৰি পেলাব কিমান মানুহ আজি নিৰি কাৰ্বি আংলং জিলাৰ ধনচিৰি অঞ্চলত 1000তকৈ অধিক বিভিন্ন দলৰ কাৰ্যকৰ্তা আমাৰ দলত যোগদান কৰিছে এটা বৃহৎ যোগদান কাৰ্যসূচী তুলিৰাম ৰহাং ডাঙৰীয়াৰ নেতৃত্বত বিশেষভাৱে কংগ্ৰেছ দলৰ পৰা 1000তকৈ অধিক কাৰ্যকৰ্তা আহি আমাৰ দলত যোগদান কৰি আমাৰ দলটো শক্তিশালী কৰিলে আৰু এই যোগদানে গোটেই কাৰ্বি আংলঙত কংগ্ৰেছ শূন্য অৱস্থালৈ লৈ গ'ল এইবাৰ আমি আশা ৰাখিছোঁ যে ইয়াত নিৰ্বাচন জিকালৈতো চিন্তা কৰিব লগা নাই কিমান বেছি ভোটৰ ব্যৱধানত তাৰ প্ৰচেষ্টাত আছোঁ আৰু আজি ইয়ালৈ আহি আমি নিৰ্বাচনৰ সময়ত কাৰ্বি আংলঙত অকল আমাক যে ৰাইজে ইমান মৰম কৰে সেই মৰমৰ প্ৰতিদানৰ নমস্কাৰ জনাব হয় ভোট বিচাৰিব লগা নায়েই ইয়াত সকলো মানুহে সদায় ভাৰতীয় জনতা পাৰ্টীক ভোট দি আহিছে আমাৰ তুলিৰাম ৰহাং ডাঙৰীয়াৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শক্তিশালী কৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দি আহিছে আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আটাইতকৈ প্ৰিয় অঞ্চল হ'ল কাৰ্বি আংলং প্ৰধানমন্ত্ৰী যিমান আহিছে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইমানেই আহিছে যে এই অঞ্চলৰ ৰাইজে তাৰ প্ৰতিদান সদায় দি আহিছে মই আশা ৰাখোঁ এইবাৰ 100% মানুহে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক ভোট দি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দিব আৰু এইবাৰ ৰেকৰ্ড ভোটেৰে অমৰ সিং টিছু ডাঙৰীয়াক জয়যুক্ত কৰাব